হে হৰি, এইটো ৰুমৰ গতিয়ে নে? হে ভগৱান, মই ক'তে মৰোঁ। এই ল'ৰা ছোৱালীকেইটাই ৰাতিপুৱাই এইটো ৰুমৰ কি গতি কৰিছে বাৰু? হেৰ' ইয়াত গৰু নজগে। কেলে জানো মোৰ ল'ৰা ছোৱালীকেইটা ইমান বেচিজিল হ'ল আৰু মই একদম ভাবি তত নেপাওঁ দেও। এইবোৰ মোজা পেলাই থৈছে ইয়াত, কম্পিউটাৰ হয়তো তাতে থাকিল। বিচনাৰ গতি সেয়া। হে ভগৱান, মোৰ মানে কৈছোঁ নহয়, এইবোৰ দেখি শুনি মই কেতিয়া মৰো লাগিছে আৰু। ঈশ্বৰক মানে কৈছোঁ নহয়। অ লাটু, লাটু ক'ত মৰিলিগে? এফালে কিনো হ'ল মা? ৰাতিপুৱাই চিঞৰি মৰিছোঁ যে। এতিয়া মইহে চিঞৰি মৰিছোঁ। ৰাতিপুৱা ৰুমটোত সোমাই দেখিছোঁ এই গতি। এই সোপাত গৰু নজগে হেৰ'। এইখন তহঁতে কি কৰি থৈছ? থোৱা পাই, তুমি আৰু গোহালিটো ইমান চফা কৰি নোথোৱা। এই চফা ৰুমটোত গৰুজনী নজগাৰ কি কথা আছে? সদায় একেটা ডাইলগকে মাৰে। মই কথা ক'লে ডাইলগ দিয়া হয়। অতজনী গাভৰু ছোৱালী এখন বন দুখন নকৰে তাই, আৰু মই কথা ক'লে ডাইলগ দিয়া হয়। ঐ, তোৰ দৰে ছোৱালীয়ে ঘৰ ধৰি খাইছে। তই এখন বন দুখন নকৰ। বিয়াৰ দুদিনৰ পাছতে যদি তোক থৈ নাযায়হি নহয় ঘূৰাই, মোৰ নাম কাটি দি থবি। হে ভগৱান, ক'ৰ পৰা নি কথা ক'ত পোৱালে গৈছোৱা? মই এটা কথা বুজি নাপাওঁ মা, তোমালোকৰ চব কথা গৈ শেষত সেই বিয়াতে কিয় শেষ হয়? আৰু কোনজনীয়েনো এনে ঘৰ ধৰি খাইছে? সবক ধৰি থাকিবলৈ দিয়া। তুমি মোৰ লগত কিয় মিলাই থাকা? কোৱা হেৰা হাজৰিকানী, কোৱা শেষ আৰু কোৱা। এতিয়া বুজি পোৱা নাই ন? বুজি পাবি, সময় আহক তেতিয়া চব বুজি পাবি। আৰু তেতিয়া মাৰ দৰে মনত পেলাবি, বুজিছ? যাওঁ, মই মোৰ কাম কৰোঁগৈ। এই চবক কথা কৈ কিবা লাভ আছে নেকি? মানে লাইফটো যে কি হৈ গৈ আছে নহয়, একো বুজি পোৱা নাই। এইবোৰ পাচলি কটা, মাছ ধোৱা, হে ভগৱান, এইসোপা কৰিলেহে মানে মাক হেপি কৰিব পাৰি। আৰু মোৰ এই ৰুমটো এনেকুৱা কৰিলে কোনে? মানে ই ঋতু হ'ব লাগিব। মানে মোৰ ৰুমত সোমাই গোটেইটো মানে লেতেৰা কৰি পেলাই। দিওঁৰতা শিক্ষা। ঋতু, ঋতু ক'ত আছ? এফালে কি হ'ল বা? কেলে মাতি আছনো? ঐ, মোৰ ৰুমটো এনেকুৱা গতি কোনে কৰিলে? আৰু তই স্কুললৈ ওলাই এইবোৰ মোজা এনেকৈ পেলালি যে, ড্ৰয়াৰটো এনেকৈ আধা খোলাকৈ ৰাখি গ'লি। মায়ে মুখে বকিব। বা, তেনেকৈ নকবি। কম্পিউটাৰটো মই এইকাৰণে শ্বাট ডাউন কৰা নাই যাতে তই ধুনীয়াকৈ আকৌ চাব পাৰ। মানে সেইটোৱে আৰু কথা। কি? সেইটো কথা? ৰহ, মায়ে গালি পাৰিছে মোক, আৰু তই ৰুমটো গতি কৰি থৈছ এয়া। তোক কেতিয়া মই শুদ্ধাই নেৰো। চাবি কিন্তু, গাত হাত উঠোৱাৰ আগতে ভাবিছা। কি কৰিবি তইনো? কি কৰিবি সেইটো ক আগে। কি কৰিবি তাকে ক। আগে হাত উঠাই চাচোন, তাৰপিছত ক, তাৰপিছত চাবি মই কি কৰিম। তই বায়েৰক দম দিছ? বায়েৰক দম দিছ তই? তহঁতক ৰহ, মই গৈ আছো। ৰহ মাৰ লাগে তহঁতক? মাৰ লাগে আৰু লাগে? গলি নে ৰুমৰ পৰা? গলি নে? আজি বাপেৰক কৈ আজি তহঁতক কি কৰিছো মই চাই থাক। মানে গোটেই ঘৰখন একদম বাহতল কৰি তুলিছে এই দুটা চিঞৰত। মা, তুমিও দেখোন আমাক চিঞৰি থাকা। আজি ৰাতিপুৱা তুমি চিঞৰাৰ কাৰণেহে আমাৰো কাজিয়াখন লাগিলে। ভায়েকটো হয়, ভায়েকক মাৰিছে। কিমান দুখ পাইছো মইহে জানো। ভাল আছে, লাগি লৈছিলি নহয়, কেনে পালি এতিয়া? মাকজনী হৈ তাক শাসন কৰিব নোৱাৰে, ক'বলৈ আহিছে কিমান দুখ পাইছো মইহে জানো।